হাই দোস্ত, আজি মানে অলপ আমি হাৰা ভাঙৰ চাইডে ফুৰি এয়া আমি ৰখি থকাৰ ফ্ৰেণ্ডজন আহি গ'ল। দেৰি কৰি কাম নাই। এয়া অনুৰুদ্ধ, ইয়াকে ৰখি আছিলোঁ ইমান দেৰি, ই বহুত দেৰি হৈ গ'ল। হাই দিয়া একবাৰ। ই আহিছে আমাৰ চুমাখন, আপোনালোকে চাওক। এইখনতে আৰু আমাৰ বুজি পাইছেচোন আপোনালোকে, চাই থাকক। 3 নম্বৰ আমতলা। এই যে তাৰবোৰ দিছে পোষ্টবোৰ, এইবোৰ কিহৰ কাৰণে দিছে মই বুজি নাপাওঁ। দীপজ্যোতি জানা নেকি নয়? কৈ দিছোন একবাৰ কিহৰ কাৰণে এইবোৰ হেৰি হৈছে, এইবোৰ কিহৰ কাৰণে বনাইছে? এতিয়া ধৰা গোটেই ডিজেল বা পেট্ৰল চলিছিল, এতিয়া ধৰ লাইনেৰে চলি যাব আৰু ধৰ ডিজেলৰ পেট্ৰলৰ কোনো খৰচ নহ'ব। আমি মানে সেই জেগাটুকুৰাত আমি বহি পেলাই অলপ ধেমালি কৰিম, ধেমালি কৰি কিবা অলপ আনিছোঁ খাম। সেয়ে এইটো প্লেচতে আমি বহিম, আপোনালোকে চাই থাকক। ট্ৰেইন আহিছে, আমি পানত যাব লাগিল অলপ সময়, ট্ৰেইনখন যাওক আৰু আপোনালোকে চাই থাকক। কি কৰি আছো ই? আমি মানে য'ত প্লেচটো আপোনালোকক দেখুৱাইছিলোঁ তাত মানে খোৱা নহ'ল, কেইটামান ল'ৰাই মানে আৰু তাতে বেয়া বস্তু খাই আছে। দীপজ্যোতি তাতে নগ'লোঁ আৰু ইয়াতে কৰি দিওঁ। এয়া চিঙৰা আনিছে, মই গমেই নাপাওঁ, এতিয়াহে মই দেখিলোঁ। হয় নেকি? দিয়া এয়া দীপজ্যোতি, চাই লওক আপোনালোকে, চাই থাকক। এয়া গোটাই মাহান চিঙিৰা লৈ আছে, চাওঁ দেখুৱাই দিম চিঙিৰাটো। মই বেয়াকৈ বুজিছোঁ। নহয়, এয়া পিঁয়াজ, এয়া চিঙিৰা দেখুৱাই আছোঁ। ইহঁত মানে ইমান লেজি, মানে তাতে আছে, মই বহুত আগত আহি পালোঁ। তুমি গালে গালে, তুমি পাতে পাতে, তুমি ফুল ফুল খুবা খুবা, তুমি হিতি নিহানি তাপ, তুমি নয়ে নয়ে, তুমি পার পার, তুমি হলে দুনিয়াত হাহাকাৰ, কিন্তু চাৱনিৰে কৰা চিকাৰ, তুমি গালে